Deliha is no more Deliha. মানে pork, chicken, buffalo, fish, egg আৰু Maggi. আৰু ৰিজৰ্টৰ ভিউ এয়া। বৰ্তমান আমি আছো ডাৱৰৰ মাজত। এই দেখিছে নাই গোটেই ডাৱৰ আৰু একদম ৰাস্তাত লাগি আছে ডাৱৰ। আৰু আমাৰ পেটুৱাই লৈছে বেম্বুচুত আৰু এইপিনে লাগি আছে ইণ্ডিয়া পাকিস্তানৰ খেল এখনো মিছ কৰিব নোৱাৰিতো ভিডিঅ' এটা কৰি থৈছে 20 40 ৰচুন আৰু পাহাৰৰ জলকীয়া লৈ ল'লোঁ এইটো আছে ঘৰত আছে এইটো আছে লাই শাক কেইটকা লাই শাক 20 এক মুঠা দিয়ক এক মুঠা দিয়ক নমস্কাৰ আৰু এই ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আজি বহুত দিনৰ মূৰত ভিডিঅ' বনাব লৈছোঁ কেইদিনমান মানে অকণমান বিজি আছিলোঁ সেইকাৰণে ভিডিঅ' বনোৱা হোৱা নাছিলে তো আজি আমি দেওবাৰ বুলি অলপ ফুৰিবলৈ যাবলৈ লৈছোঁ তো ভাবিলোঁ ভিডিঅ'টো ষ্টাৰ্ট ইয়াৰ পৰা কৰি দিওঁ আৰু তো মানে এইকেইদিন গৰমটো দেখিছে ন কিমান গৰম তো সেইকাৰণে ভাবিলোঁ আজি অলপ ঠাণ্ডা জেগা এডোখৰত যাওঁ আৰু ওচৰতে মানে ঠাণ্ডা জেগা কোনো ক'ত আছে অৰুণাচল আৰু এই অৰুণাচলতে যাম আৰু অৰুণাচলত ক'ত যাম গৈ থাকোঁতে দেখাম এতিয়া কৈ নিদিওঁ সেইটো এটা মানে ছাৰপ্ৰাইজ টাইপৰ ৰাখিছোঁ আপোনালোকৰ কাৰণে Deliha is no more Deliha মানে আমি চেনেলটো বনাইছিলোঁ যে আমি খোৱা বস্তু দিম ধুনীয়াকৈ এনেওতো খাই ভালেই পাওঁ বনায়ো ভাল পাওঁ তো তেনেকৈ খোৱা বাৰু ভিডিঅ' দিম বুলি ভাবিছিলোঁ কিন্তু এতিয়া কথাটো হ'ল কি মানে আমি য'তে ত'তে ঘূৰি মেলি থাকোঁ তো সেইখিনি ভিডিঅ' আমি বনাই দিম বুলি ভাবিছোঁ তো সেই কাৰণে মানে যদি সেইখিনি ভিডিঅ' আমি ইয়াত দিওঁ তেতিয়াহ'লে আমি Deliha নামটো মানে চেঞ্জ কৰিম বুলি ভাবিছোঁ তো আপোনালোকে জনাব সিদ্ধান্তটো ভাল হৈছে নে বেয়া হৈছে 3 hours later আমি পাই গ'লোঁ অৰুণাচল আৰু অসমৰ বৰ্ডাৰ ইয়াত আমি বনাই লওঁ পাছ অৰুণাচল এণ্টাৰ কৰাৰ লগে লগে পুৰা একদম ঠাণ্ডা ঠাণ্ডা ভাইবছ হাৱা গোটেই নেচাৰেল এচি আৰু এয়া পপিবা পুৰা একদম ৰিলেক্স আহিছে আৰু অৰুণাচলত যোৱাৰ লগে লগে আমি অৰুণাচলত সোমাই এই ৰিজৰ্টখনত খাবলৈ সোমাইছোঁ এবাৰ আৰু ইয়াত আপোনালোকক কি পাই দেখাই দিছোঁ ফুড পৰ্ক চিকেন বাফেলো ফিছ এগ আৰু মেগী আৰু ৰিজৰ্টৰ ভিউ এয়া আহিবলৈ না আৰু ভিউ এয়া এনেকুৱা আৰু এই ৰিজৰ্টৰ খানাটো এনেকুৱা গাহৰি অৰুণাচলী গাহৰি আৰু ভাত আৰু ইয়াৰ প্ৰাইচ হৈছে 180
বৰ্তমান আমি ইয়াত ডাৱৰৰ মাজে মাজে গৈ আছো আগুৱাই আগুৱাই। ভিউ এটা দেখাম নেকি, চাব নেকি? চাওক এয়া কেনেকুৱা এইটো বহুত বেছি ধুনীয়া। বৰ্তমান আমি আছো ডাৱৰৰ মাজত। এয়া দেখিছে নাই, গোটেই ডাৱৰ আৰু এইপিনে একদম ৰাস্তাত লাগি আছে ডাৱৰ। বেক কেমেৰা কৰি আপোনালোকক দেখুৱাইছো এটা ভিউ। আৰু এখন হ'ল লংডিং বজাৰ অলপ ভিউটো দেখাই দিছোঁ। আৰু আমাৰ পেটুৱাই লৈছে বেম্বো শ্বুট। আৰু এইপিনে লাগি আছে ইণ্ডিয়া পাকিস্তানৰ খেল, এখনো মিছ কৰিব নোৱাৰিতো। কি লৈছে কি হয় এইটো? কি হয় এইটো বস্তু? ভিডিও এটা কৰি থৈছে 20-40 ৰচুন আৰু পাহাৰৰ জলকীয়া লৈ ল'লোঁ। এইটো আছে ঘৰত আছে, এইটো আছে। এইটো কি হয়? আদা হে আদৰক 20 দি দিয়ক। এটা ভাল বস্তু পাইছোঁ। আমাৰ তাত আদা বহুত দাম হৈ আছে, বহুত কেজি বহুত হৈ আছে। 20 টকাত ইমান নিদিয়েতো। লাই শাক কেইটকা? লাই শাক 20 এক মুঠা দিয়ক। এমুঠা দিয়ক। এই গাই